হেল্ল' ফ্ৰেণ্ডছ, আজি এটা এনেকুৱা এপছ লৈ আহিছোঁ যিটো এপছৰে আপোনালোকে সহজতে ইংৰাজী শিকিব পাৰিব আৰু ইংৰাজীৰ পৰা অসমীয়াত পাৰে বেলেগ ভাষালৈ ট্ৰেন্সলেট কৰি দিব পাৰিব। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি প্লে ষ্ট'ৰ অ'পেন কৰিম। মই এপছটো ইতিমধ্যে ইনষ্টল কৰিছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। মই এতিয়া অ'পেন কৰিম। অ'পেন। ইয়াত আছে কেমেৰা, হেণ্ড ৰাইটিং, ভইচ, এনেকুৱা আছে কেইটামান অপশ্যন। বিভিন্ন ভাষা আছে, ইয়াতে হিন্দী কৰা আছে, এইবিলাক ভাষা এইবিলাক আছে, বহুত আছে কিবা কিবি কৰি ল'ব পাৰিব। মোৰ হিন্দী কৰা আছে। তে আমি কেমেৰাত অপশ্যন ল'লে ধৰক চাইনবোৰ্ড এখন আছে ইংৰাজীত লিখা, এইখন আপোনালোকে এনেকৈ কেমেৰাটো অ'পেন কৰি দিলে এই চাইনবোৰ্ডখন হিন্দীলৈ ট্ৰেন্সলেট হৈ যাব ইংৰাজীৰ পৰা। মই এটা সৰু টিপছ দেখাই দিছোঁ। ক্লাছমেট বুলি লিখা আছে, এইটো আমি ক্লিক কৰিম ইংৰাজীৰ পৰা। এয়া দেখিছে আপোনালোকে সহপাঠী, ক্লাছমেট মানে সহপাঠী, হিন্দীত আহিছে। এনেকৈ আপোনালোকে প্ৰত্যেকটো ইংৰাজী শব্দ এনেকৈ হিন্দীলৈ ট্ৰেন্সলেট কৰিব পাৰিব। তো আমি কাটি দিলোঁ। বলক এতিয়া আমি নেক্সট ষ্টেপ এটা লৈ যাম। ইয়াতে লিখি দিব পাৰি, লিখিম হু, এটা আহি গৈছে কোন, লিখিলোঁ হু আৰ ইউ, তুম কৌন হো, এনেকুৱা আহি গৈছে। मैं हरिप्रसाद हूँ আহি গৈছে। এনেকৈ ট্ৰেন্সলেট কৰিব পাৰি ইংৰাজীৰ পৰা হিন্দীলৈ। তাৰপিছত এটা বেলেগ টিপছ আছে, এইটোত যাওঁ এবাৰ। কেন আই হেল্প ইউ, क्या मैं आपकी मदद कर सकता हूँ? আহিছে। মই ক'লো এতিয়া কেন আই হেল্প ইউ, এতিয়া হিন্দীত আহি গৈছে क्या मैं आपको मदद कर सकता हूँ। হু আৰ ইউ, হু আৰ ইউ, হু আৰ ইউ কৈছিলোঁ, তুম কৌন হো, হু আৰ ইউ, এনেকৈ ট্ৰেন্সলেট কৰিব পাৰি। এনেকৈ ফটোবিলাক ল'ব পাৰি চাইনবোৰ্ডৰ পৰা হিন্দীলৈ ট্ৰেন্সলেট কৰি আপোনালোকে সহজতে বুজিব পাৰিব। আজি এইটোৱে ভিডিঅ' আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে, বাই বাই। जैसा हुस्न जो पाया हर अदा में नूर है आया, साथ मरे और 77 घर